নমস্কাৰ শাৰদীয় শুভেচ্ছা জনালোঁ মাজুলীৰ পৰা মই শ্ৰী কৌশল্যাবান হাজৰিকা কৰ্ণাটকৰ মহীশূৰৰ পৰা অসমীয়া ভাষা সাহিত্য চৰ্চাৰ মঞ্চ পোহৰ জোনাকীলৈ শুভকামনা জনাই মই এটি স্বৰচিত কবিতা পাঠ কৰিব বিচাৰিছোঁ। কবিতাৰ শিৰোনাম সমন্বয়। বিশ্বৰ বৃহত্তম নদীদ্বীপ সমন্বয়ৰ ক্ষেত্ৰ, এটকা মহন্তৰ থলীয়েই মাজুলী। নানা শিল্প সংস্কৃতিৰে পৰিপূৰ্ণ, নাই ভেদাভেদ উচ্চ নীচ জাতি গোষ্ঠীৰ। এডালি এনাজৰী নানা ৰঙৰ ফুল, বিদেশী পৰ্যটকে ফুলৰ মৌ পাণ কৰি হয় আকুল। বিশ্ববিখ্যাত মুখাশিল্প, নৌকাশিল্প, ৰাস, ভাওনা আৰু পালনাম প্ৰত্যেকজন মাজুলীবাসীৰ শিৰে শিৰে প্ৰবাহমান। সাহিত্যৰ সেউজীয়া বৰপথাৰত তেজস্বিনী চিলা বাইদেৱে কাপেৰে নিগৰালে বাখৰ মণিৰে সজোৱা শব্দৰ সাগৰ। বোৱাই দিলে অবিৰত সৃষ্টিৰ সোঁত, বৈ আছে ধনী দুখীয়া ৰোৱনী দাৱনী শিল্পীৰ অনুভৱৰ বিস্তীৰ্ণ অসমখনি। শংকৰ মাধৱৰ মিলন হয় ধোঁৱাহাট বেলগুৰিত, নাম যাৰ অজৰামৰ মণিকাঞ্চন ক্ষেত্ৰ। প্ৰতিজন অসমীয়াৰ প্ৰাণত বৰগীত ভটিমাৰ সুৰ অনুৰণিত হৈ থাকে। তেজে তেজে আছে বৈ কামনা কৰিলোঁ লুইত কন্যা, চামুলি মাজুলী যুগে যুগে থাকক অক্ষুণ্ণ হৈ, যুগে যুগে থাকক অক্ষুণ্ণ হৈ। ধন্যবাদ।